দেওবাৰ ভাবিছোঁ অলপ দেৰিলৈকে হওঁ কাৰণ বেলেগ কাম বন নাই দিনটো ঘৰতে থাকিব লাগিব কিন্তু নাই নোৱাৰি সদায় উঠা অভ্যাস যে একে সময়তে সাৰ পাইছোঁ আৰু সাৰ পাই প্ৰথমে চাইছোঁ বতৰটো কেনেকুৱা আৰু এইফালে আকাশখন ক'লা কৰি আনিছে তাৰমানে গম পোৱা গৈছে আৰু বৰষুণ দিব অন্ততঃ আজি দেওবাৰ দিনটো এৰি দিব লাগে নাই দেওবাৰ দিনটোতো এই বৰষুণ যাক দিবই মানে ৰ'দ দিলে যে আমাৰ ঘৰত থকা মানুহবোৰৰ কিমান কাম হয় সেইটো কথা বতৰটো চাগে ভাবিয়ে নাপায় আৰু এতিয়া ৰাতিপুৱাই আহোঁ একাপ চাহ লৈ নমস্কাৰ সকলোকে মই দিব্য পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ আৰু আজি দেওবাৰ দিনটো একদম পুৱাই বৰষুণ ৰাতিপুৱা শুই উঠি দেখিছোঁ বতৰটো মানে বৰষুণ নাই ভাবিছোঁ মুকলি কৰিব নেকি নাই কিন্তু মানে আহিলে আৰু এই বৰষুণ যাক যে দেওবাৰ দিনটো বৰষুণ যাক দিলে মানে কিমান মানে দিগদাৰ হয় তো গোটেই সপ্তাহটোৰ কাৰণে ওলাই যোৱা মানুহে গম পায় কালিৰ পৰা কাপোৰ এখিনি গোটাই থৈছোঁ ধুম বুলি তো বতৰটো যদি এনেকুৱা কৰিছে কেনেকৈ ধুম বাৰু একদম ৰাতিপুৱাই বৰষুণ যাক আহিছে অন্ততঃ এবেলাটো মুকলি কৰি দিব পাৰে বতৰটোৱেও আৰু মানে আজিতো বৰষুণ জাকৰ ৰূপটো বেলেগ দিনটো চাগে দিয়ে থাকিব আজি দিনটো বৰষুণ যাক নেৰে এনেকৈয়ে থাকিব নেকি বৰষুণতে মানে আজি দিনটো পাৰ কৰিব লাগিব আৰু বাকী একো কাম বন চাগে নহ'ব ঘৰৰ ভিতৰত যিখিনি থকা হয় আৰু বা ঘৰৰ ভিতৰত যিখিনি কাম হয় সেইখিনিয়ে আৰু তথাপিতো সকলোকে স্বাগতম জনাইছোঁ চাই যাওক মোৰ লগত আজি ব্লগটো আজি যিহেতু দেওবাৰ ভাবিছোঁ পাতলকৈ কিবা এটা খাওঁ সেইকাৰণে ৰাতিপুৱাই চিৰা বাচিছোঁ আৰু চিৰা যে দৈ গাখীৰ বা গুড়ৰ লগত খোৱাতকৈ অন্য ধৰণে খাই বেছি ভাল লাগে আৰু তেনেকৈ বেছিকৈ খাবহে পাৰি দৈ গাখীৰৰ সৈতে খালে মানে চিৰাখিনি যে অকণমান খোৱাৰ পিছত আৰু নেখাম লাগে সেইকাৰণে আজি অকণমান বেলেগ এটা পদ্ধতিৰে লৈছোঁ দেই চিৰাখিনি তিয়াই লৈছোঁ তিয়াই লোৱাৰ পিছত লগতে আলু আৰু আচাৰ লৈ লৈছোঁ আৰু এনেকৈ খায়ো যে ইমান মজা লাগে মানে গাখীৰে খোৱাতকৈ গুড়ে খোৱাতকৈ এনেকৈ খোৱা সোৱাদটো বেছি আৰু অকণ বেছিকৈ খাব পাৰি মানে পেট ভৰাই খাব পাৰি এই যে কথা এটা আছে আমুৱাই সেই বস্তুটো ইয়াত নাহে আৰু এতিয়া মানে আহি গৈছোঁ নিজৰ কামলৈ অলপমান কৰিলোঁ বাৰু দেই কৰি পেলাই এইখিনি চাওক কাপোৰ এইখিনি মানে কালিৰ পৰা চিলাই আছোঁ মাৰো কাপোৰ আছে মোৰো আছে আৰু এইবোৰ যে বিহুত উপহাৰ পোৱা কাপোৰ আৰু মানে আজি বন্ধ যে সেইকাৰণে চিলাবলৈ লৈছোঁ আৰু এখন চিলাবলৈ বাকী আছে আৰু ইয়াত যিবোৰ ওলমি আছে এইবোৰ চিলাবলৈ বাকী আছে লাহে চিলাওঁ কালি গধূলিৰ পৰা চিলাই আছোঁ আৰু আজি দিনটো চিলাওঁ নাজানো কিমানখিনি পাৰোঁ আৰু কৰিবলৈ আজি আৰু কৰি ল'ব লাগিব শনিবাৰ আৰু দেওবাৰ এই দুদিনে পাওঁ নিজৰখিনি মানে কৰিবৰ কাৰণে এতিয়া কিমানখিনি পাৰোঁ আজি যিখিনি কৰিম আৰু সন্ধিয়ালৈকে শেষ কৰিম তাৰ পিছৰখিনি আৰু আকৌ নেক্সট ছেটাৰডে ছানডেত কৰিবৰ কাৰণে থৈ দিব লাগিব গতিকে আজি চিলাই লওঁ আৰু আজি দেখাম চাদৰ পটিটো মই কেনেকৈ লগাওঁ আৰু কেতিয়াবা মানে কি হয় চাদৰ বহুতৰ দেখিছোঁ চাদৰ পটিটো কোচ খাই যায় আৰু কোচ যেতিয়া খাই যায় পটিটো চিলাওঁতে তেতিয়া মানে কি হয় কোচটো দিওঁতে কাপোৰযোৰ পিন্ধোতে সমান হৈ নাথাকে বহুত প্ৰব্লেম হয় আৰু আজি একদম অকণো কোচ নোখোৱাকৈ কেনেকৈ একদম সম্পূৰ্ণকৈ মিহিকৈ আৰু চিলাব পাৰি তাকে আপোনালোকৰ আগত দেখাই দিছোঁ এইখন চাদৰ মই আজি চিলাম চাদৰত পটি লগাবৰ কাৰণে প্ৰথমে আমি পটিখিনি কাটি ল'ব লাগিব আৰু আটাইকেইটা পটি কাটি লোৱাৰ পাছত পটিখিনি সমানকৈ মিলাই ল'ম আৰু সমানকৈ মিলোৱাৰ উপৰিও পটিখিনি যাতে একেফালে গোটেইবোৰ মূৰ কৰি থাকে যদি মানে জোঙাটো যিফালে থাকে মানে জোঙাটো বুলিয়ে কৈছোঁ আৰু এইখিনি যিফালে থাকে সেইফালে যাতে গোটেইবোৰ হয় তেনেকৈ মিলাই ল'ম আৰু পটিবোৰ যাতে সমান হয় এটা আগত এটা পিছত তেনেকৈ নহয় গোটেইবোৰ যাতে মিলি যায় তেনেকৈ কৰি পেলাই পটিখিনি চিলাম আৰু এনেকৈ দুটা পটি চিলোৱাৰ পিছত এটা আগ টানি আনি আগলৈ গোটেইখিনি মিলাই চিলাই ল'ম এক জইনতে কৰি দিম গোটেই 6টা পটি চিলাই চাদৰত যিহেতু 6টাই পটি থাকে সেইখিনি আটাইখিনি মিলাই পেলাই ইয়াত দেখুওৱাৰ ধৰণে বনাই যাওঁ প্ৰথমতে আৰু পটিখিনি চিলাই শেষ হোৱাত এই যে জইনবোৰ আছে জইনবোৰত সূতাডাল কাটি দিম তেতিয়া এডাল দীঘল মানে গোটেই পটিখিনি দীঘলকৈ হৈ যাব আৰু এইখিনি এতিয়া চাদৰত ধুনীয়াকৈ মিলাই পেলাই চিলাই যাম আৰু এতিয়া এটা আগ টানি আনি মই যিদৰে ফল্ড কৰিছোঁ এনেকৈ ফল্ড কৰি পেলাই যিডোখৰ পৰা ফুলখিনি আৰম্ভ হৈছে এইডোখৰ পৰা দিম বৰ বেছি তলৰ পৰা বা ওপৰৰ পৰাও নিদিওঁ এইডোখৰত এনেকৈ বহাই লৈ পেলাই তাৰ ওপৰত লাহেকৈ গোটেইখিনি এনেকৈ ফল্ড কৰি চিলাই যাম প্ৰথমে পটিটো আৰু এনেকৈ যেতিয়া এক সাইড চিলাই হ'ব তেতিয়া যিডোখৰলৈকে আহিছে ফুলখিনি তাতকৈ অকণমান আগত কাটি দিম যাতে মানে ফল্ড কৰিলে মানে পটিটোৰ জোখত ধুনীয়াকৈ মিলি যায় এইডোখৰ এনেকৈ লেভেলটো কৰি ইয়াতে অকণমানকৈ ফল্ড কৰি দিছোঁ ফল্ড কৰি ইয়াৰ লগত মিলাম এতিয়া ওপৰত চিলাই আহিম ইয়াৰ পিছৰখিনি কণ্টিনিউ চিলাই গৈ থাকিবৰ কাৰণে সূতাডাল ছিঙি নিদিওঁ জাষ্ট মেচিনটো মানে অকণমান বেজিটো উঠাই পেলাই ঘূৰাই ল'ম ঘূৰাই পেলাই আকৌ এনেকৈ গোটেইটো এনেকৈ পটিটো ফল্ড কৰি চিলাই যাম যদি এইডোখৰতে ৰছীডাল ছিঙি দিওঁ বা সূতাডাল ছিঙি দিওঁ তেতিয়াহ'লে মানে আকৌ জইন এটা পৰি যাব সেইকাৰণে একেটা জইনতে গোটেইখিনি চিলাই আহিম ফাইনেলি চাদৰখন চিলাই শেষ কৰিলোঁ কিন্তু এটা সমস্যা হ'ল কি চাদৰখন মানে চুটি মানে পটিখিনি চুটি চাদৰখন চুটি নহয় সেইকাৰণে মানে অলপমান বাকী থাকিলে কিন্তু চিলাই কোনোবা এটা চাইডত অকণমান মানে পটিয়ে নজৰিলেগৈ ইয়াত
ইয়াত মানে পতিটো আহি পেলাই পাবহি লাগিছিলে ইমানখিনি অকণমান ছুটি হ'ল থাকক আৰু এইখিনি যেতিয়া চাদৰখন পিন্ধা হ'ব তেতিয়া কোচত মিলাই দিয়া যাব আৰু এতিয়া চাদৰখন হৈ যোৱাৰ পিছত মই কোচ দি আৰু পিন্ধিও দেখাই দিছোঁ যদি কোচ দিওঁতে মানে চাদৰখনৰ পতিটো কেতিয়াবা বেকা হৈ থাকে তেতিয়া গম পোৱা যায় যে চাদৰখন মানে সমান হোৱা নাই পতিটো চিলাওঁতে আৰু মেইন কথা কি পতিটো যেতিয়া চিলোৱা যায় চাদৰখন আলফুলেৰে এৰি দিব লাগে বৰ বেছি টনাটনি কৰি থাকিলে মানেও পতিটো আগা পিছা হৈ যায় বা কোনোবা এডোখৰত বেকা হৈ যায় সেইকাৰণে যেনেকৈ যায় মানে তেনেকৈ দি পেলাই চিলাব লাগে আৰু এয়া চব পতিটো একদম ধুনীয়াকৈ সমান হৈছে এইযোৰ কাপোৰ পিন্ধিবলৈও ভাল হ'ব বা টান খাই নাথাকে আৰু এইদৰে ধুনীয়াকৈ এখন চাদৰ চিলাই ল'ব পাৰি এবাৰ আহিছোঁ দুপৰীয়া আহাৰলৈ দেই বৰ বেছি বিশেষ নাই পটল আৰু আলু ভাজি আলু পিটিকা অলপমান আছিলে অথনিয়ে থৈ দিয়া আছিলে আৰু লগতে পাপৰ লৈছোঁ লগতে অকণমান চাটনিও আছে আটাইখিনি আজি ডাঙৰাই বনাইছে কিন্তু আজি ভাত শাক যে খোৱা মজাটোৱে বেলেগ হৈছে দেই মানে দুপৰীয়া গৰমে গৰমে পাইছোঁ আনকালেতো একদম আহি ঠাণ্ডা ভাতকেইটা খাব লগা হয় আৰু এইজনী আজি ৰান্ধনীজনী দেই দুইজনীয়ে লগতে বহি ভাত খাই আছোঁ কিন্তু আজি গৰমে গৰমে ভাতকেইটা পাইছোঁ কাৰণে নেকি নাজানো ভাত নহ'লগৈ মানে প্ৰথমে দিয়াখিনি আৰু কেইটামান ল'লোঁ সদায় মায়ে বনোৱা খাই থাকোঁ ন বহুত নিজে বনোৱা মানে বেলেগে বনোৱা খাইছোঁ আৰু আজি যে মই একদম মানে কাঁহী চুচি আঙুলি চুচি খাইছোঁ আৰু এইটো মোৰ নিয়ম দেই যেতিয়া মোৰ মানে কিবা এটা বস্তু খাই ভাল লাগে তেতিয়া মই মানে একদম আঙুলি চুচি খাই দিওঁ আৰু মানে কেতিয়াবা কি হয় যদি মানে খাই বেয়া লাগে তেতিয়াহ'লে ভাগৰ লাগিছে বুলি এৰি দিওঁ আৰু এতিয়া সন্ধিয়া হৈ গ'ল মই এফালে যাওঁ মানে কি কাকাক আনিবলৈ যাওঁ দেই ওলাই মেলি লৈছোঁ আৰু এইফালে বাকীবোৰক দেখাই দিছোঁ এইফালে ডাঙৰে পূৰা মোবাইল টিপাত ব্যস্ত আৰু সৰুৱে ভিতৰত পূৰা মোবাইল টিপাত ব্যস্ত হৈ আছে দেই ইহঁতকেইজনী এতিয়া ঘৰত মোবাইল টিপি থাকিব মই পটককৈ গৈ আহোঁগৈ আৰু এইফালে আহি পালোঁহি দেই আজিকালি যে ভিডিঅ' বনাই আছোঁ বুলি পাহৰিয়ে থাকোঁ মাজে মাজে ভিডিঅ' কৰিবলৈ যে বহুত সময় মূৰতহে আকৌ এইফালে সৰুৱে পাচলি কাটি আছে দিনতে নৰসিংহ কেইডালমান আনি থৈছিলোঁ চাটনি খাম বুলি আৰু এইফালে এইখিনি তিয়াই থৈ দিছোঁ বালিবোৰ যাতে তলত পৰি যায় আৰু আহি পেলাই একাপ মানে গাখীৰ খাই লৈছোঁ আজিকালি এই গাখীৰ কাপৰ বৰ জৰুৰী হৈ পৰিছে দেই প্ৰটিনৰ কাৰণে আৰু ভিডিঅ'টো ইমানতে শেষ হ'ব আৰু এইফালে কাকাকো আজি দেখাই দিলোঁ কাকা ডিউটিলৈ আমাৰ ঘৰৰ পৰা এইকেইদিন অহা যোৱা কৰি আছে থাকিব আৰু আমাৰ ঘৰতে